Hello everyone, good morning. Welcome to my YouTube channel. Rimpi Koko YouTube channel আপোনাক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলোৱে ভাল লগতে মোৰো ভাল। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছো। এয়া মই ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি কলেজ যাব ওলাইছো। আজি কলেজত কিবা পাতিছে। আপোনালোকক সকলোবোৰ দেখুৱাই আছো আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে। আজি মানে কলেজত বহুত ইম্পৰ্টেণ্ট মিটিংখন পাতিছে ড্ৰাগছ বিৰোধী। তালৈকে গৈ আছো। তাত আৰক্ষী বিষয়াসকলো আহিব। সকলোখিনি দেখুৱাম আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই কলেজ পাই গ'লো, এতিয়া পঢ়ি আছো। এয়া আমি সকলোৱে মিলি কাৰ্ড বনাই আছো। ধুনীয়াকৈ কাৰ্ডত লিখা হৈছে ঘৰে ঘৰে আজি মাথো ক্ৰন্দনৰ ছন্দ, ঘৰে ঘৰে আজি মাথো ক্ৰন্দনৰ ছন্দ, ঘৰে ঘৰে আজি মাথো ক্ৰন্দনৰ ছন্দ। ৰংহামদৈ ফাউণ্ডেশ্যনৰ উদ্যোগত তিতাবৰ জিলা আৰক্ষী প্ৰশাসন আৰু শিক্ষাতত্ত্ব বিভাগ, নন্দনাথ শইকীয়া মহাবিদ্যালয়, তিতাবৰ সহযোগিতাত ড্ৰাগছৰ সৰবৰাহ বিৰোধী সচেতনতাৰ এখন জনসচেতনামূলক অভিযানলৈ আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ। আজি অলপ ভিডিঅ'টো দীঘল হ'ব কাৰণ ইয়াত সুন্দৰ এখন নাটক দেখিবলৈ পাম ড্ৰাগছ ৰিলেটেড আৰু আৰক্ষী বিষয়াজনে কোৱা ড্ৰাগছৰ একদম ইম্পৰ্টেণ্ট কথাখিনি আপোনালোকে মনোযোগেৰে শুনিব, নৱপ্ৰজন্মৰ কাৰণে কামত আহিব। এয়া আমাৰ আৰক্ষী বিষয়াজনে বহুত ইম্পৰ্টেণ্ট কথা কৈছে, আপোনালোকে মনোযোগেৰে শুনিব আৰু এতিয়া নৱপ্ৰজন্মৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় কথাখিনি। অকণমান টেষ্ট কৰি তেনেকৈ যাবগৈ। প্ৰথমতে সিহঁতি বহুত ভাল বুলি আপোনালোকে ট্ৰাষ্ট কৰিব, ঠিক আছে। তাৰপিছত এনেকুৱা অৱস্থা পায়গৈ, মোৰ ফ্ৰণ্টতে বহি থাকে, মাক দেউতাকে কান্দি থাকে, তো ফোন লাগেই দিয়ে। তো মাক দেউতাকক গাড়ী দে, আমুক দে, নহ'লে কাটিম, মাৰিম, ছুইচাইড কৰিম ইত্যাদি যথেষ্ট ভাবুকি দিয়ে। আপোনালোকে মানে ভাবিব নোৱাৰে, মাক দেউতাকক মানে কৰিব নোৱাৰে, ল'ৰা মুখ থাকে। তো কয় যে ছাৰ ল'ৰাটোৱে কিবা কৰি দিব নেকি। তো তেনেকুৱা বহুত গাৰ্জেন থাকে। তো এইটো আপোনালোকৰ বহুত মানে কথা হয় কি, এই বস্তুবিলাক যদি আপোনালোকে যদি এনেকুৱা দেখে যে আপোনালোকৰ লগৰ চগৰ চুলিবিলাক অকণমান জপৰাকৈ পিন্ধিব, কাপোৰ কানি মানে পিন্ধাই এনে হলৌ-জলকৈ পিন্ধিব, টেটু কৰিব, আপোনালোকে দেখিব যে আপোনালোকৰ লগ বন্ধুবিলাক অকলে অকলে থকা কৰিব। এইবিলাকত যিবিলাক থাকিব জেনেৰেলি ফুল চাৰ্ট পিন্ধা কৰিব। মই লক্ষণবিলাক কৈ দিছোঁ মানে যাতে চবেই এই কৰিব পাৰে। ফুল চাৰ্ট পিন্ধি থাকিব জেনেৰেলি, চকু উজ্জ্বলতা নাথাকিব, মানুহটোৰ লগৰ পৰা আঁতৰত থাকিব। তো ইয়াত মানে সিহঁতি ইনজেকশ্যন লয় ড্ৰাগছ এডিক্টেডবিলাকে। তো এইটো লুকাবৰ কাৰণে জেনেৰেলি ফুল চাৰ্ট পিন্ধে, টেটু কৰে। এইবিলাক বস্তু দেখিলে গম পাব যে পৰাপক্ষত আঁতৰত থাকিব, নহ'লে মানে আপোনালোকে বা এইটো যদি আপোনালোকৰ জনোৱাৰ মাধ্যম আছে, আমাৰতো মই ফোন নম্বৰ শ্বেয়াৰ কৰি দিম, জনাব। এইখিনি বস্তু ৰখাটো দৰকাৰ আছে। কি পৰিস্থিতিত কি পৰিৱেশত তেওঁ ড্ৰাগছ আসক্ত হৈছে বা ড্ৰাগছত এইটো জড়িত হৈছে, সেইটো বস্তুতকৈ আমাৰ মেইন উদ্দেশ্য হৈছে আইডেণ্টিফাই কৰি পিনি তেওঁ যাতে ভাল পথত আনিব পাৰি, সেই বস্তুটোহে আমাৰ কাম্য আছে, ঠিক আছে। এটা হ'ল সেইটো কথা। তো ছেকেণ্ড, ইয়াৰ কাৰণে আপোনালোকে খালি অকণমান নিজৰ ফিজিকেল ফিটনেছটো অকণমান ৰাখিব লাগিব, কাৰণ কিছুমান বস্তু বহুত বস্তু আছে ইয়াৰ লগতে আপোনাৰ মানসিক হতাশ হয়, মানুহ ডিপ্ৰেশ্যন আহে মানুহৰ। এই বস্তুবিলাকৰ কাৰণে ড্ৰাগছ আসক্তিটো বেছি পায়। আপোনালোকে এইটো ছোৱালীবিলাকে একদম মনোযোগ শুনিব। তো মানে অনলাইনত চিনাকি হয়, ল'ৰা হওক বা ছোৱালী হওক চিনাকি হয়, প্ৰথমতে ভালকৈ মেছেজ কৰে, ভালকৈ মেছেজ কৰি পানি এইটো মানুহৰ কোনো ধৰণৰ আইডেণ্টিটিটো আপোনালোকে জানে যে অনলাইনত কনচিল কৰিবা, এইটো বেলেগকৈ প্ৰেজেণ্ট কৰিব পাৰি। তাৰপিছতে আপোনালোকে নেদেখা নুশুনাকৈ বা এইটো বস্তু একো ভেৰিফাই নকৰাকৈ বা তেওঁ যিজন থাকিব তেওঁ নিজকো মানে এনেকুৱাকৈ দেখাব, বহুত জেনুইনলি আপোনালোকৰ মন চন ভাল লগা কথা কৈ পানি লাহেকৈ আপোনালোকক ট্ৰাষ্টটো উপজাব। মই ক্ৰিমিনেল পাৰ্টটোৰ কথাই কৈ আছোঁ, চব যে এনেকৈ হ'ব মই কোৱা নাই হা। মই যিটো বস্তু ক্ৰিমিনেল পাৰ্টটোৰ কথাই কৈ আছোঁ, য'ত মানে যিখিনি বস্তুৱে মানুহক ডেমেজ কৰে সেইটো পাৰ্টৰ কথা কৈ আছোঁ। তো তাত আপোনালোকক ইমানটো ট্ৰাষ্ট আহিব, আপোনালোকে মানে মা দেউতা বা সমাজ বা যিখিনি বস্তু থাকে সেইখিনি পাহৰি পিনি আপুনি এজন মানুহক মানে বহুত বিশ্বাস কৰি পায়, যি বিশ্বাসটো আপোনালোকৰ পিছত মানে মিছ ইউজ হৈ যায়। মিছ ইউজ হৈ পিনি আপোনালোকে তো তেওঁ মানে কি হয়, ইম'চনেল যিটো আপোনালোকক ব্লেকমেইলেই হওক বা যিখিনি বস্তু হয়, আপোনালোকৰ বহুত মানে লাইফটো মানে অকণমান কাকো ক'বও নোৱাৰে, আপোনালোকে ঘৰতো ক'ব নোৱাৰে, লগৰ ল'ৰা ছোৱালীক ক'ব নোৱাৰে। তো আপোনালোকে টিচাৰত ক'ব নোৱাৰে, প্ৰশাসনৰ ওচৰত যাবলৈ কৰে যে ঘৰত কি ক'ব।
এনেকুৱা মই বহুত বস্তু পাইছোঁ, বহুত মানে ল'ৰা ছোৱালী পাইছোঁ। মানে জেনেৰেলি আপোনালোকে শিকি লওক বহুত ধুনীয়াকৈ, অকণমান ছ'চিয়েল মিডিয়া যাতে মিছ ইউজ নকৰে আপোনালোকে, বা আপোনালোককো কোনোবাই মিছ ইউজ কৰি পিনি আপোনালোককতো ভিক্টিম বনাব নোৱাৰে। সেইটো বস্তু কৰি লওক, নিজক বচাই পিনি চলিব। কাৰণ আজিকালি ৰিচোৰ্চ বহুত আছে। আপোনালোকে আজিকালি ইউটিউবে হওক বা চাইকামত ব্যৱহাৰ কৰিলে বহুতখিনি বস্তু আপোনালোকে পাব। ঠিক আছে। এয়া এখন সুন্দৰ নাটক আপোনালোকে দেখিবলৈ পাইছে, ড্ৰাগছ ৰিলেটেড। আমাৰ কলেজৰ ষ্টুডেণ্টখিনিয়ে কৰিছে, অভিনয় কৰিছে, বহুত ধুনীয়া অভিনয় কৰিছে। তাৰ বাবে নতুন সংগ্ৰাম, সিও বহুত কষ্ট সহ্য কৰিলে। লাহে লাহে সি ভাল হ'বলৈ ধৰিলে। প্ৰথম অৱস্থাত তাৰ বৰ কষ্ট হৈছিল, কিন্তু ক্ৰমান্বয়ে সি যুঁজিলে। ড্ৰাগছৰ কবলৰ পৰা মুক্তি পাবলৈ লাগিছিল সাহস, ধৈৰ্য আৰু ইয়াৰ উপৰিও নিজৰ ইচ্ছা শক্তি। চিকিৎসা, পৰামৰ্শ আৰু পৰিয়ালৰ মৰমে ধীৰে ধীৰে তাৰ মাজলৈ কঢ়িয়াই আনিলে নতুন আশা। সি বুজিলে তোমালোকে মোক আশীৰ্বাদ কৰিবা দেই। অ দেউতা, তোমালোকে মোক আশীৰ্বাদ কৰিবা। হ'ব দেউতা, মই এতিয়া ফোন কৰি সকলোকে খবৰ দিম। হেল্ল' খুৰা, মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান পাইছোঁ। খুৰীকো কথাটো তুমি ক'বাচোন, আৰু ভণ্টি ভাইটিকো সকলোকে ক'বা কথাটো। দেউতাহঁতে কথাটো গম পাইছে ন? পিছবেলা পাৰিলে এপাক আহিবা আমাৰ ঘৰলৈ। অঁ হ'ব বাৰু দিয়াচোন। অঁ হেল্ল' বৰ্তা, মোৰ খবৰটো পাইছে? অসমৰ ভিতৰতে মই প্ৰথম স্থান পাবলৈ সক্ষম হৈছোঁ। আহিবচোন এপাক, আৰু দাদাহঁতকো কথাটো ক'ব আপুনি। হ'ব বাৰু। হ'ব বাৰু দিয়ক। হেল্ল', মোৰ খবৰটো পাইছানে তোমালোকে? হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অসমৰ ভিতৰতে মই প্ৰথম স্থান পাবলৈ সক্ষম হৈছোঁ। দেউতাহঁতে গম পাইছে কথাটো। ৰ'বা মই মাতি আছোঁ তোমালোক। আহিবা এবাৰ দিয়া। হ'ব দিয়া। হ'ব দিয়া। আশীৰ্বাদতে মই আজি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ। এনেদৰে আশীৰ্বাদ কৰিব লাগে। অমা, চাহটো বনাইছে যোৱা। দেউতা, খুৰা জ্বলালো এতিয়া। তেওঁলোক আহি আছে, তুমি চাবা তেওঁলোক। আশীৰ্বাদ কৰিবা দেই। আশীৰ্বাদ কৰিব এনেকৈ মোক জনাই দিম। আশীৰ্বাদ কৰিব পাৰি। আশীৰ্বাদ কৰিব।
এই চিত্তৰঞ্জন বৰুৱাই নিজৰ লক্ষ্য পূৰণ নোহোৱালৈকে ঘৰলৈ উভতি নাহে আৰু এই গোহাঁইজান গাঁওখনৰ নাম এই চিত্তৰঞ্জন বৰুৱাই এদিন উজ্জ্বল কৰিহে অ দেউতা যিদিনা মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান পাবলৈ সক্ষম হৈছিলোঁ সেইদিনা কিমান আনন্দ লাগিছিলে না আনন্দ ঠিক তেনেদৰে অসমৰ ভিতৰত যদি মই এজন জাপত জিলিকা ডাঙৰ মানুহ হৈ যাওঁ তেতিয়া বাৰু কিমান ভাল লাগে তোমালোকে চিন্তা নকৰিবা মই গৈ থাকোঁ বাৰু শুনাপত তোৰ ঘৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে হেৰা এতিয়া বেগৰ সকলোখিনি কাপোৰ লগাই চাই আছোঁ অঁ ঐ, টিফিনটো ক'ত লৈছ? মা তাতে আছে হ'ব আৰু পইচা পাতি চব আছে নহয়? পইচা পাতিও সকলো আছে তোমালোকে চিন্তাই নকৰিবা অ দেউতা মোৰ বাছখন পাব বুলিয়ে হৈছে তুমি ব'লা মোক অলপ আগবঢ়াই দিবা গৈ গৈ পোৱা অ মা মই গৈ থাকোঁ তুমি চিন্তা নকৰিবা মই সদায় ফোন কৰি থাকিম তোমাক বাকী দেউতাক মই খবৰবিলাক দি থাকিম তুমি চিন্তা নকৰিবা দেই মই গৈ থাকোঁ আশীৰ্বাদ কৰিম যা শুনাপত ভালকৈ পঢ়িবি চিন্তা নকৰিবা ব'লা দেউতা ব'লা অঁ আপুনি পালেহি? পালোহি তাক ভালদৰে বাছত উঠাই লৈ আহিছে নহয়? উঠাই লৈ আহিছোঁ ৰ মই পানী আনিম পানী আছে আমাৰ গোলামত ডাঙৰ হৈ গৈছে সিদিনা লগৰ সমনীয়াৰ লগত গোটেই গাঁওখন তলকৈ ঘূৰি ফুৰিছে আৰু আজি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি সকলোবিলাক এক নম্বৰত পাবলৈ সক্ষম হৈছে আৰু আজি সি চহৰলৈ পঢ়িবলৈ গৈছে ভগৱানে তাৰ কৃপা কৰিলে নলওঁ বুজিছে এৰা কিয় নকৰিব চাবচোন আমাৰ ল'ৰা আহি অসমৰ ডাঙৰ জাপত জিলিকা মানুহ হ'ব তেতিয়া কিমান ভাল লাগিব ন তাকে নহ'বনো কিয় ল'ৰা এই সুভাষ চন্দ্ৰ বৰুৱাইহে আকৌ হয় হয় আমি আকৌ গোপাল চন্দ্ৰ বৰুৱাৰ আলধৰাহে নহয় জানো
বিন্দাছ থাকিব লাগে, এনজয় কৰিব লাগে, মাল খাব লাগে, চিগাৰেট খাব লাগে। আৰে দিয়া নাপে কোৱা খা নাপে নাই নাই মই অলপ বেয়া পাওঁ অলপ মই কিন্তু মাক কৈ দিম আৰে শুনি দিয়ক মই কিন্তু মাক কৈ দিম আৰে ক'ত শুন দে নাপে মোক শুনি দিয়ক এই ব্ৰ এক মজুৱা নাই না মই বেয়া পাওঁ মই কিন্তু কমপ্লেইন কৰি দিম মই কিন্তু কমপ্লেইন কৰি দিম মই কমপ্লেইন কৰি দিম মই বেয়া পাওঁ মোৰ ভাই নিচিনা মানে কৈছো দাদা মই বেয়া পাওঁ মই কিন্তু কমপ্লেইন কৰিম আপোনাৰ ওপৰত মই বেয়া পাওঁ বিলাক আৰে শুন না অলপ খাবি না তাৰপিছত চপল ঠাণ্ডা মই বেয়া পাওঁ দাদা আৰে একো নহয় একো মানে মই বেয়া পাওঁ দাদা বুজা মাৰিছো মই এইবিলাক ঔষধ খালে মই বহুত বেয়া পাওঁ ये मोर गाव साप कुणीव सापडून दिले চাহ মই বেয়া পাওঁ দাদা এইবিলাক চাহ মই গাঁৱৰ পৰা টাউনলৈ ওলাই আহিছোঁ কলেজ পঢ়িব আহিছোঁ এনজয় কৰ ফূৰ্তি কৰ আৰে বেয়া লাগে খাইছা এবাৰ Oh.
এদিন এনেদৰে ৰাস্তাত চুৰ মই তাক লক্ষ্য কৰিছিলোঁ আৰু বুজিছিলোঁ ড্ৰাগছ লৈছে সি এনেকুৱা বহুত বাতৰি দেখিছিলোঁ এনেদৰে অভাৱে শিক্ষা ক্ষেত্ৰত বহুতো কষ্ট ত্যাগ কৰি সুস্থ হৈছিল। এয়া আমি সকলোৱে ৰেলীলৈ যাবলৈ ৰেডি হৈছোঁ। আজিৰ ড্ৰাগছ ৰিলেটেড এখন ৰেলী হ'ব। এতিয়া আমি ৰেলীলৈ যাবলৈ সাজু হৈছোঁ। আজি মানে তিতাবৰ কলেজৰ পৰা একদম গুদুহললৈকে ৰেলী এটা আছে। নিচাই কাঢ়িছে হাঁহি আনন্দ ঘৰে ঘৰে আজি মাথো ক্ৰন্দনৰ ছন্দ ঘৰে ঘৰে আজি মাথো ক্ৰন্দনৰ ছন্দ ঘৰে ঘৰে আজি মাথো ক্ৰন্দনৰ ছন্দ কৈছে আৰক্ষী প্ৰশাসনক অৱগত কৰক আপোনাৰ এটি দায়িত্বশীল পদক্ষেপে বহু মূল্যৱান জীৱন ৰক্ষা কৰিব পাৰে আহক আমি সকলোৱে একত্ৰিত হৈ এখন ড্ৰাগছমুক্ত সুস্থ সুৰক্ষিত আৰু প্ৰগতিশীল সমাজ গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হওঁ নিচায়ক সুস্থ সমাজ গঢ়ক ড্ৰাগছৰ কলা ব্যৱসায় মষিমূৰ কৰক যুৱ প্ৰজন্মক প্ৰাণদান দিয়ক চৰণ বন্ধুত্ব আৰু দৈনন্দিন কাৰ্যকলাপৰ প্ৰতি সজাগ দৃষ্টি ৰাখক আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।